হেল্ল' বন্ধুসকল, মাই ফাৰ্ষ্ট ইউটিউব চেনেল ছাগলিছ এভৰিথিং ফেক্টত আপোনালোকক সকলোকে খুচান্দি। বন্ধুসকল, মই এই ভিডিঅ'ৰ আগত যিটো এটা ভিডিঅ' বনাইছিলোঁ, সেই ভিডিঅ'ত ধান খেতিৰ ওপৰত এটা ভিডিঅ' বনাইছিলোঁ। সেই ভিডিঅ'টো আছিল পাৰ্ট 1। এতিয়া মই আজি যিটো ভিডিঅ' ক্ৰিয়েট কৰিবলৈ যাই আছোঁ, সেই ভিডিঅ'টো হ'ব পাৰ্ট 2। বন্ধুসকল, আমি ওলালোঁ এটা ছাতা লৈ ধান ৰুবলৈ ওলালোঁ। এই বৰষুণৰ মাজত কৰিবই লাগিব, উপায় নাই। তথাপিও আমাৰ গৌৰৱ যে আমি অসমত থাকি ধানৰ খেতি কৰাটোৱেই আমাৰ গৌৰৱ। চাওক বন্ধুসকল, আমাৰ ঘৰৰ ওচৰত যিটো এটা বিল আছে, এই বিলটোৰ আজি পানী চাওক। ইমান দিন ধাৰাসাৰ বৰষুণৰ ফলত এই অৱস্থা, এই সাগৰৰ নিচিনা হৈ আছে। চাওক, সাগৰ। বুম বুম বানপানী। মামাদল ধেমালি। চাওক বন্ধুসকল, বুম বুম বানপানী। বন্ধুসকল, দয়া কৰি ভিডিঅ'টো কটাকটি নকৰি চাই থাকিব। বেছি সময় নাই। পালোৱাৰ পথাৰখন ইয়াৰ পৰা দেখা যাই আছে, আপোনালোকে দেখিব পাইছে। বন্ধুসকল, আমি যিটো এটা ফাৰ্ষ্ট ষ্টেপ বনাইছিলোঁ, যিটো পাৰ্ট 1 ভিডিঅ' বনাইছিলোঁ, এতিয়া আমি এই ধানবিলাক ইয়াতে সিঁচাই দিছিলোঁ। চ' আজি এই ধানবিলাক এনেকৈ আমি তুলি আছোঁ। চ' এনেকৈ এটাকৈ তুলি এনেকৈ থৈ দিব লাগে। বন্ধুসকল, হয়, এনেকৈ আমি আপোনালোকে যদি মোৰ ফাৰ্ষ্ট ভিডিঅ'টোত যায়, তেনেহ'লে দেখাব এই যে ইয়াতে এই ধানবিলাক সিঁচৰাই দিয়া হৈছিল। চ' ডাঙৰ হোৱাৰ ফলত, ডাঙৰ হোৱাৰ পৰিণতিত আজি ইয়াক এনেকৈ তুলি এনেকৈ থৈ লৈ যায়, পথাৰত লৈ যাই ৰুব লাগিব। হয় বন্ধু, দুটামান বিধান লৈ ময়ো যাওঁ বিধান ৰুবলৈ লাগে। চ' এনেকৈ এটাকৈ গুটি লৈ ইয়াত পানীত থ'ব লাগে। চ' মই যেতিয়া পাৰ্ট 1 যিটো এটা ভিডিঅ' বনাইছিলোঁ, সেই ভিডিঅ'টো নিশ্চয় আপোনালোকে চাব। তাৰপিছত পাৰ্ট 2 ভিডিঅ'টো আপোনালোকে গম পাব। বন্ধুসকল, এসাঁজ ভাত খাবলৈ কিমান যে কষ্ট কৰিব লাগে, আৰু সেই কষ্ট সেইজন মানুহে গম পায় যিজনে নেকি পথাৰত দিনে ৰাতিয়ে কাম কৰি থাকে। সেয়েহে বন্ধুসকল, সকলো মানুহক সন্মান কৰিব লাগে, সকলো মানুহৰ কৰ্মক শ্ৰদ্ধা জনাব লাগে। বন্ধুসকল, সঁচা কথা কৈছোঁ, মই ইমান কাম নকৰোঁ। যিহেতু গাঁও অঞ্চলত বসবাস কৰোঁ, সেইখিনি কামটো কৰিবই লাগিব। এতিয়া বন্ধুসকল, মোৰ এটা ফ্ৰেণ্ড আছে, সেই ফ্ৰেণ্ডসকলে আজি তেওঁলোকৰ বিধান ৰুই আছে। চ' তেওঁলোকৰ ওচৰলৈ আমি যাই আছোঁ। চাওক নাজি দাই কি স্পীডে ধান ৰুই আছে। কোনোবাই শিকক যদি ইয়াৰ পৰাই শিকিব লাগে এই ধান ৰোৱাটো। আমাৰ নুজৰুন দাই চাওক, এই চাওক। নুজৰুন দাই কেনেকুৱা পৰিস্থিতি? বহুত ভাল। এই চাওক, হয় নেকি? কি ক'লে ভালকৈ শুনা নাই? আহক, যদি কোনোবাই আহিব বিচাৰে তেতিয়াহ'লে ধান গাড়ীবলৈ আহক। ইমান মজা না ধান গাড়ী, পানীৰ মাজত। আৰু সকলো পৰা ভিডিঅ'টো চাওক, চাৰিওফালে মানুহ চাওক। দেখুৱাই দিয়কচোন অলপ কেমেৰাটো। মই দেখাই দি আছো ন। সকলো পিনে ইমান মানুহ। তোমাৰ কেনেকুৱা অনুভৱ হৈ আছে? কেনেকুৱা অনুভৱ হৈ আছে বৰষুণৰ মাজত? হৈ আছে একেবাৰে অতুলনীয় যিটো কোৱা হয়। এই বৰষুণৰ মাজত ধান ৰুই আছা? হয়, এইটো ইমান ডাঙৰ কথা নহয়। এইটো আমাৰ আগৰ পৰম্পৰা, আমাৰ দেশৰে এইটো একমাত্ৰ কৃষিজীৱী, মানে এইটো আমাৰ একমাত্ৰ জীৱিকা। সেইটোতো আমাৰ কৰিবই লাগিব ন। বন্ধুসকল, মোৰ ফ্ৰেণ্ডে কোৱাৰ দৰে আপোনালোকক মই এই পথাৰখনৰ দৃশ্য দেখাই দি আছোঁ। এই গোটেই পথাৰখনেই মানুহে নিজৰ নিজৰ মাটিত, নিজৰ নিজৰ ঠাইত ধান খেতি কৰি এই গোটেই পথাৰখন ধান খেতিৰে ভৰি যাব। বন্ধুসকল, আপোনালোকে দেখিব পাইছে যে সকলোৱে নিজৰ নিজৰ কৰ্মত ব্যস্ত। এই প্ৰচুৰ বৰষুণৰ মাজতো তেওঁলোকে নিজৰ নিজৰ কৰ্মত ব্যস্ত হৈ আছে। বন্ধুসকল, মই আকৌ এবাৰ কৈছোঁ, আমাৰ অসমৰ প্ৰধান জীৱিকা হ'ল কৃষি, আৰু এই কৃষি প্ৰধান হ'ল ধান। বন্ধুসকল, এই কৃষকসকলে যদি এনেকুৱা ধৰণৰ খেতি নকৰে,
খেতি নকৰে, এনেকুৱা ধৰণৰ কষ্ট নকৰে, তেনেহ'লে বন্ধুসকল আমি তেওঁলোকৰ অবিহনে আমি জীয়াই থাকিব নোৱাৰিম। বন্ধুসকল আমি বাস্তৱ জীৱনত বহুতো নায়ক দেখিছোঁ, কিন্তু বন্ধুসকল আমাৰ এই প্ৰকৃত নায়ক কোন জানেনে? বন্ধুসকল এই ধাৰাসাৰ বৰষুণৰ মাজতো নিজে খাবলৈ বা বেলেগক মুখত আহাৰ তুলি দিবলৈ যিসকলে ইমান দিনে ৰাতি কষ্ট কৰি আছে বন্ধুসকল, এইসকলেই হ'ল প্ৰকৃত দেশৰ নায়ক। বন্ধুসকল এই ভিডিঅ'টো চোৱাৰ পিছত যদি আপোনালোকৰ সঁচাকৈ ভাল লাগি থাকে তেনেহ'লে প্লিজ 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 মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। বন্ধুসকল তেনেহ'লে আজিলৈকে এই ভিডিঅ'ত ইয়াতে ধন্যবাদ। ভালে থাকক, কুশলে থাকক আৰু মোৰ এই ভিডিঅ'ৰ থাৰ্ড পাৰ্টলৈ অপেক্ষা কৰক।